ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ কলেজলৈ যোৱাৰ পৰা। ফাৰ্ষ্ট মই পাপাই মোক কলেজত থৈ আহিলেগৈ। তাৰপিছত মই অলপ সময় কমন ৰুমত বহিলোঁ আৰু বহাৰ পিছত এইফালে মোৰ বেষ্টিজনী আহি গ'ল। হাই ক হাই। তাৰপিছত আমাৰ ক্লাছ আৰম্ভ হৈ গ'ল। এইফালে চব বহি আছে, ছাৰ অহা নাই কাৰণে। ক্লাছ কৰি আমাৰ দুইজনী আহি গ'লোঁ ঘৰলৈ। ভাবিছিলোঁ গাড়ীত যাম, কিন্তু আজি আমাৰ অৱস্থা বেয়া, আমি গাড়ী নাপালোঁ আৰু এইফালে দুইজনী খোজকাঢ়ি আহিব লগা হ'ল। তাৰপিছত তাইক ক'লোঁ যে ব'ল দুইজনীয়ে আইচক্ৰীম দুটাকে খাই গৈ থাকোঁ। তো আইচক্ৰীম কিনি ল'লোঁ আৰু খাই এইফালে আমি দুজনী লেকচাৰ মাৰি ৰাস্তাত এনেকৈ মানুহে চাই আছিলে। তো আমি হাঁহি আছোঁ যে ব'ল খোজকাঢ়িয়ে যাওঁ বুলি। তাৰপিছত আহি সিহঁতৰ ঘৰত পালোঁ আৰু তাই এইফালে আহিছে, মোক বাদ দি মোবাইল টিপাত লাগিছে। তাৰপাছত আহি গ'ল বা আৰু ভিনদেউ মোক নিবৰ কাৰণে। তো মই ক'লোঁ যে তহঁত যিহেতু কেম্পত যাওঁ, মোক এনেকৈ থৈ গ'লে নহ'ব, মোক কিবাকিবি খোৱাটো। সিহঁতে মোক চিপছ কিনি দিলে আৰু এইফালে ৰুটি খোৱালে আৰু শেষত এটা আইচক্ৰীম লৈ ঘৰলৈ আহি গ'লোঁ আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানেই।